অসমৰ নানা ৰঙী সংস্কৃতি আৰু অসম। বিহু অহাৰ লগে লগে ঢেঁকীৰ শব্দ, দুপৰ ৰাতিলৈকে পিঠা-পনা। গাঁৱৰ সকলোৱে মিলি ঘৰে ঘৰে হুঁচৰি গোৱা, নানান পদ্ধতিৰে পুখুৰীত মাছ মৰা। গাঁৱৰ সকলোৱে মিলি পথাৰত খেতি কৰা, ধান দোৱা, বুৰঞ্জী প্ৰসিদ্ধ তলাতল। সন্ধিয়াৰ লগে লগে নামঘৰত চাকি বন্তি দবা কাম, বছেৰি নামঘৰত ভাওনা। শস্য শ্যামলা ৰূপেৰে ভৰা এইখনেই হৈছে আমাৰ অসম।